আয়ো এখন কি হল এখন জহনী মোৱাখন আকৌ পমচা হ'ল চালা খং উঠিব লাগিলে ভাঙি চিঙি লোহা লংকা বিক্ৰী কৰি পঠিয়াই দিম চালা ঠেলিয়ে লৈ যাংগে এখন হুই 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 এখন নোযোৱাই হ'ল যে আৰে হ'ল কি মানে মোৰ বসন্তীখন এখন ভাঙিয়ে পেলাং আয়ো হাততে দুখ পালো আয়ো ফুহ ভটং দাইটি কি হলো জিৰণি লৈছে হবলা জিৰণি নাই লোৱা টেপেন এই হত চিজোৱা মটৰ চাইকেলখন পমচা হ'ল এতিয়া ঠেলিলৈও নাযায় খঙতে ভাঙি পেলাং বুলি এভুকু দি দিছিলো নিজেই দুখ পালো এয়া চা ঢেৰ দুখ পালে নেকি নাই বেছি দুখ পোৱা নাই এইবোৰ বাঘৰ তেলে মালিচ কৰা হাত পটককে একো নহয় তই পাৰ যদি ঠেলচোন এই বাইকখন ৰ'ব মই ঠেলি দিছো আপোনাৰ বয়সো হৈছে নহয় দেহত জোৰ নাই চাগে সেইকাৰণে ঠেলিব পৰা নাই বাহ এইখন আকৌ কি হ'ল নাযায় যে সঁচাকে চকাটোত ভেবিকুক লাগিলে নি সেই আঁতৰি দে লোৱা মই ঠেলি নিব নোৱাৰিলো তই ঠেলি নিব পাৰিবি নি আজিকালি ভেজাল বস্তু খোৱা এই চাওঁ গোচ এখন ইয়াতে হজম দি দিওঁ আয়ো আকৌ দুখ পালো দাইটি এখন এনেকে নেভাঙিব বুজিছে ৰ'ব হাতী এটা বিচাৰি আনো সঁচাকে ভাঙি পেলাব নেকি এখন আজি এখন মই জনিয়ে মাৰি পেলাম তই কিবা এটা বিচাৰি আনগে যে একেমাৰে ভাঙি পেলাম গোটেইখন ৰ'ব তেতিয়াহ'লে কিবা এটা লৈ আনোগে টেলেঙাক কৈ দিওঁ ৰ মোৰ ATM-টো লৈ আনিবলৈ আজি যে নতুন বাইক মই উঠাহে এনেখন যে মই নচলাং আৰু আজিৰ পৰা ৰ ফোন এটাকে কৈ দিওঁ ৰ হেল্ল' টেলেঙা বোপাই তই ক'ত আছ ঐ হেল্ল' ককা মই ঘৰতে আছো তই বোপাই মোৰ বিচনাৰ তলতে ATM-টো আছে তই লৈ আনচোন আজি মই নতুন বাইক কিনিম নহয় এখন হতচি যোৱাখন ইয়াতে পমচা হ'ল ঠেলি আছো নেযায় এতিয়া দাইটি লওক এইটো এক মাৰ দিয়ক একেমাৰে ভাঙি চুৰমাৰ হৈ যাব টেপেন তয়ে ভাঙি দেচোন মোৰ নিজৰ বাইক যে এখন ভাঙিবলৈ মোৰ বেয়া লাগিব নহয় তয়ে মাৰ এক মাৰ ৰ'ব তেতিয়াহ'লে দিওঁ এমাৰ দাইটি আৰু এমাৰ দিওঁ নেকি দে মাৰি ভাঙি একেবাৰে গুড়া কৰি দে ৰ'ব তেতিয়াহ'লে জৈ মা চচংকালি দাইটি এখন ভাঙি শেষ এতিয়া কি কয় বেপাৰী এটা মাতে নেকি ভঙা চিঙা বেপাৰী এটাক মাতি দিলে ভাল হ'ব আৰু ঐ টেপেন এইখিনি মই তোকে চমজালো তই কি কৰ মই নতুন বাইক এখন কিনিবলৈ যাওঁ ডিলাৰত কি নতুন বাইক দাইটি ৰ'ব আকৌ ময়ো যাওঁ মই আজিকালি জেনেৰেশ্যনৰ নতুন বাইক এখন চইচ কৰি দিব পাৰিম আৰু আপোনাক তেতিয়াহ'লে এইখিনিয়ে কি কৰ বাদ দিয়ক দাইটি এইখিনি কোনোবা বেপাৰী আহিলে ফ্ৰীতে লৈ যাবগৈ বৈ তেতিয়াহ'লে দুটাই যাওঁ আমাৰ এই টেলেঙাও আহি আছে ৰাস্তাতে লগ পাম কলিয়াখিনি কাৰ মাল থাকি গ'লৈ কোনোবা ভঙা চঙা বেপাৰী পাত পৰিখিনি থাকি গ'ল পায় বৈ লৈ যাওঁ ভাল দাম পাম আজি ডাং বৈ লৈ যাওঁ বৈ যা পৰি থাকি গৈছিলে সি আকৌ বিচাৰি আহিব দাঙিব পৰা নাই যে এইখিনি দাঙিব পৰা নাই যদি চুচা লেন ঐ বাহ বৰ গধূলি আজি বহুত পইচা পাম টেপেন বুজিছনে আজি বৰ ফূৰ্তি লাগি আছে মোৰ নাচিয়ে দিওঁ এপাক ৰ হ'ব দাইটি ইমানকে নাচিব নালাগে পৰিব আকৌ ধাপুচকে মই নতুন বাইক কিনি ফূৰ্তি লাগিছে আকৌ নাচিছো মই তই কেলে বাধা দিব আহিছো মোক তোক পাৰ্টি খাম নহয় তয়ো নাচ আকৌ পাৰোকে নাচ নাচিম ঘৰ বাইকখন লৈ লওঁ ফাৰ্ষ্টতে তাৰপিছত আপোনালোকৰ ঘৰত গৈ ডিজেটো বজাই কিনে নাচিম অ'কে আমাৰ এই টেলেঙাটো আহি পোৱা নাই যে ফোন এটা কৰি চাওঁ ৰ ক'ত পালিহি বা হেল্ল' টেলেঙা বোপাই ক'ত পালিহি তই পালো আপোনালোকক দেখি আছো হাওয়া জলদি ডিলা বন্ধই কৰিব এতিয়া গধূলিয়ে হ'ব এতিয়া এইয়া পালোংগে আৰু ৰ টেলেঙাও আহি পালেহি অপেক্ষা কৰিব নালাগে আৰু পালোহি ককা এতিয়া ডিলাৰত গৈ বাইক উলিয়াই অনাহে কথা আৰু বল গধূলি হ'ব এতিয়া বল জলদি বল কাষ্টমাৰ এটা নাই আজি দিনত এখন বাইক উলিয়াই দিব পৰা নাই আজি মই কি শুনি লাগিলেও আজি দাদা আহক বাইক লৈ লওক দামী বাইক ডাঙৰ চকা লগা বাইক ল'ৰা তই বাইকৰ দোকানী নেকি ঐ য়েছ ছাৰ য়েছ আপোনাক কিবা লাগিব নেকি বাইক লাগিব নেকি আহক বাইক লৈ লওক বাইকে ল'ব আহিছিলোঁ মই এখন মোৰ পুৰণা বাইকখন একে ভোকে ভাঙি থৈ আহিছোঁ মই এতিয়া ৰাস্তাতে কি বঢ়িয়া কথা পুৰণাবোৰ ভাঙিব লাগে নতুন বাইক ল'ব লাগে নতুন বাইকৰ মাইলেজো বেছি স্পীডো বেছি ক'ৰবাত লেৰেং খাই পৰিবলৈ দে বাইক এখন দেখাই দে বাইক এখন লৈ লওঁ ছাৰ নিশ্চয় আহক ভিতৰলৈ আহক এই চকা ডাঙৰ বাইক টিকা উঠা বাইক বুকু ডাঙৰ বাইক দাদা কি বাইক লাগিব কওক মই বুলেট ল'ম বুলিহে ভাবিছোঁ আকৌ মোৰ পুৰণা বাইকখন বুলেটহে আছিলে মই বুলেট হ'লে বৰ ভাল পাওঁ নহয় ককা বুলেটহে ল'ব লাগে বৰ ভাল বুলেটখন চলাবলৈ কি বুলেটহে লাগিব নি তেতিয়াহ'লে এইখন লওঁ এইখন হৈছে ৰয়েল এনফিল্ড ৰেড কালাৰ ছাৰ এইখন ল'লে ভাল হ'ব বুজিছে খা গৰু আহিব ৰঙা দেখি কিনি মজা মই বৰ পচন্দ হৈছে এখনে দে টেলেঙা তোৰ পচন্দ হৈছে নাই
ধুনীয়া লাগিছে মোৰ মালতে উঠাবলৈ হ'ব কেতিয়াবা ককা এইখনে লৈ লওক ভালে লাগিছে বাইকখন ঠিক আছে দোকানী এইখনে পেকিং কৰি দে বস্তাত ভৰাই কিনি লৈ যাওঁগৈ কি দাদা পেকিং কৰিহে লৈ যাব নেকি বস্তাত ভৰাই কিনি এইখন চলাই কিনি লৈ যাওঁ তেতিয়াহে দে চলাই কিনি লৈ যাওঁ এই ফাইনেন্স কৰি দে কিবা কিবি কিমান দাম এই দাম পাতি হেৰি কৰি ল বাহিৰলৈ উলিয়াই দে দাদা কংগ্ৰেচুলেশ্যন দাদা আপোনাৰ বাইকখন আপোনাৰ হৈ গ'ল নামত এতিয়া আপুনি চলাই নিয়ে দাঙি নিয়ে চুচৰাই নিয়ে কি নিয়ে কেনেকৈ নিয়ে নি থাকক তেলেঙা তই বাইকখন চলা বৈ যাওঁগৈ বৈ পাৰ্টিটো কৰিব লাগিব নহয় আজি গধূলি বলক তহঁতি দুটা উঠি ল'লে মোলৈ জেগাই নাইচোন বাইকখনত সেই ককা এডজাষ্ট কৰক যেনে তেনে বহি লওক আৰু ঘৰলৈকে বৈ তেতিয়াহ'লে বৈ যাওঁ বৈ বলক তেতিয়াহ'লে দেখিলে নহয় ৰাইজ আমাৰ ককাই নতুন বাইক কিনিলে ককা বাইক মানে মোৰে আৰু টেপেন বুজিছনে আজি বৰ ফূৰ্তি লাগি আছে মোৰ নাচিয়ে দিওঁ এপাক ৰ হ'ব দাদা ইমানকে নাচিব নালাগে পৰিব আকৌ ধাপুচকে মই নতুন বাইক কিনি ফূৰ্তি লাগিছে আকৌ নাচিছোঁ মই তই কেলৈ বাধা দিব আহিছোঁ মোক তোৰ পাৰ্টি খাম নহয় তয়ো নাচ আকৌ পাৰোকে নাচ নাচিম ঘৰ বাইকখন লৈ ল'ম ফাৰ্ষ্টতে তাৰপিছত আপোনালোকৰ ঘৰত গৈ ডিজেটো বজাই কিনে নাচিম অ'কে আমাৰ এই টেলেঙাটো আহিয়ে পোৱা নাই যে ফোন এটা কৰি চাওঁ ৰ ক'ত পালিহি বা হেল্ল' টেলেঙা বোপাই ক'ত পালিহি তই পালো আপোনালোকক দেখিয়ে আছো হাওৱা জল্দি দিলা বন্ধই কৰিব এতিয়া গধূলিয়ে হ'ব এতিয়া এইয়া পালোংগে আৰু ৰ টেলেঙাও আহি পালেহি অপেক্ষা কৰিব নালাগে আৰু পালোহিয়ে ককা এতিয়া ডিলাৰত গৈ বাইক উলিয়াই অনাহে কথা আৰু বল গধূলি হ'ব এতিয়া বল জল্দি বল